নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা সুন্দৰ ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। তো আজি আমি ডিছকাশ্যন কৰিম ক্লাছ 11ৰ ইংৰাজী বিষয়ৰ প্ৰথম চেপ্টাৰ দি পোৰ্ট্ৰেইট অফ এ লেডিৰ অসমীয়া ভাৱানুবাদ। তো অসমীয়াত আমি লেচনটো বুজি ল'ম। মই ইয়াতে ধুনীয়াকৈ তোমালোকৰ কাৰণে লৈ আহিছোঁ অসমীয়াত। এতিয়া মই পঢ়ি শুনাম, তোমালোকে ভালদৰে বুজি যাবা। দি পোৰ্ট্ৰেইট অফ দ্য লেডি কুশৱন্ত সিঙৰ তেখেতৰ আইতাকৰ বৰ্ণনা দিছে, অৰ্থাৎ কবিৰ নাম কুশৱন্ত সিং। বৰ্ণনা অনুসৰি আইতাকে জীৱন্ত ৰূপ ধাৰণ কৰিছিল। সুতৰা মুখমণ্ডল আৰু ৰূপৱালী চুলিৰে যথেষ্ট বয়সীয়া আছিল। বিশ্বাস কৰিবলৈ টান লাগে যে এসময়ত তেওঁ গাভৰু আৰু খুবেই ৰূপহী আছিল। বগা কোঠাত লেখকৰ ককাদেউতাকৰ ছবি এখন আঁৰি থোৱা আছিল। মূৰত পাগ ঢিলা কামিজৰে সৈতে নাই কমেও তেওঁক 100 বছৰীয়া যেন লাগিছিল আৰু বিশ্বাস নহয় যে তেখেতৰো কোনোবা পতি বা সতি সন্ততি আছিল। লেখকৰ আইতাক আছিল চুটিচম্পৰ, সামান্য কোজা আৰু শকত। তেওঁ পোন হৈ খোজ কাঢ়িব নোৱাৰিছিল বাবে ডুব দি খোজ কাঢ়িছিল। সমতাৰ ৰক্ষাৰ কাৰণে এখন হাত প্ৰায় তেওঁ কঁকালত ৰাখিবলগীয়া হৈছিল। ইখন হাতেৰে তেওঁ এডাল জাপমালা লৈ ফুৰিছিল আৰু সেই মালাডালৰ মণিবোৰ গণি গণি তেওঁ অনবৰতে প্ৰাৰ্থনা কৰি থাকিছিল। শুদ্ধ ভগা কাপোৰ পিন্ধা মানুহগৰাকীৰ সূতা মুখমণ্ডলত ৰূপৱালী চুলিবোৰ অবিনষ্টভাৱে পৰি ৰৈছিল। তেওঁক শীতকালিৰ তুষাৰবৃত পৰ্বত যেন দেখা গৈছিল। তেওঁৰ মুখ আৰু সন্তুষ্টিৰ প্ৰতিমূৰ্তি আছিল। তেওঁ খুবেই বৃদ্ধা আছিল আৰু বিগত 20 বছৰ ধৰি তেওঁক এইটো ৰূপতে দেখা পোৱা বুলি কবিয়ে কৈছে। কুশৱন্ত সিং আৰু তেওঁৰ আইতাকৰ মাজত প্ৰগাঢ় বন্ধুত্ব আছিল। তেওঁৰ মাক আৰু দেউতাক নগৰত বাস কৰিছিল আৰু তেওঁলোকে গাঁৱৰ ঘৰত আইতাকৰ তদাৰকীত ৰাখিছিল। আইতাকে তেওঁৰ খুবেই যতন লৈছিল। পুৱাতেই টোপনিৰ পৰা জগাই স্কুললৈ বুলি সাজু কৰি উলিওৱাৰ সময়ত আইতাকে ডাঙৰকৈ প্ৰাৰ্থনা গীত গাইছিল, যাতে তেওঁ সেইটো মনত ৰাখিব পাৰে। তেওঁ তেখেতৰ মাতটো ভাল পাইছিল, কিন্তু গীতটো মনত ৰখাৰ প্ৰয়োজনবোধ অনুভৱ কৰা নাছিল। অৰ্থাৎ লিখকে তেখেতৰ আইতাকৰ মাতটো ভাল পাইছিল, কিন্তু গীতটো তেওঁ মনত ৰখাৰ প্ৰয়োজন অনুভৱ কৰা নাছিল। ইয়াৰ পিছত তেওঁ ইতিমধ্যে ধুই শুকুৱাই ৰখা নাতিয়েকৰ কাঠৰ স্লেটখন আগুৱাই দিছিল। মাটিৰ সৰু মলা এটা আৰু কাগজৰ কলম এডাল একেলগে বান্ধি নাতিয়েকৰ হাতত তুলি দিছিল। এতিয়া নেক্সটটো আমি চাওঁ আহা। প্ৰাত আহাৰ হৈছে এইটো হিচাপে তেওঁক সামান্য মাখন সনা চেনি ছটিয়াই থোৱা বাঁহী ৰুটি এখন দিছিল। গাঁৱৰ কুকুৰবোৰৰ বাবেও আইতাকে এনে কেইবাখনো বাঁহী ৰুটি সাজু কৰি থৈছিল। আইতাক সদায় তেওঁৰ লগত স্কুললৈ গৈছিল। মন্দিৰটোৰ গাতে লাগি আছিল তেওঁৰ স্কুলখন, অৰ্থাৎ কবিৰ কুশৱন্ত সিঙৰ স্কুলখন মন্দিৰৰ গুৰিত লাগি আছিল আৰু আইতাকে তেওঁক সদায় স্কুললৈ থ'ব গৈছিল বা আনিব গৈছিল। তো পুৰোহিতজনে তেওঁলোকক আখৰবোৰ আৰু প্ৰাৰ্থনা গীত শিকাইছিল। বাৰাণ্ডাত ল'ৰা-ছোৱালীবোৰে দুটা শাৰী পাতি বহিছিল। আখৰবোৰ আৰু প্ৰাৰ্থনা গীত সমস্বৰে আওৰাইছিল। এইখিনি সময়ত আইতাকে মন্দিৰত বহি ধৰ্মপুথি পঢ়ি আছিল আৰু ঘৰলৈ বুলি উলটি যাবলৈ ওলতে নাতিয়েকৰ অপেক্ষাত ৰৈ থাকিছিল। গাঁৱৰ কুকুৰ-মখাই মন্দিৰৰ দুৱাৰদলিত ভিৰ কৰিছিল আৰু সিহঁতলৈ দলিয়াই দিলে ভুকি ভুকি ইটোৱে সিটোৱে ৰুটিবোৰ খাইছিল। এতিয়া লেখকৰ মাক দেউতাকে দুয়োকে নগৰৰ ঘৰলৈ আনিলে, অৰ্থাৎ আইতাক আৰু লেখকক মাক দেউতাকে নগৰ ঘৰলৈ লৈ গ'ল। দুয়োৰে মাজত আত্মীয়তা আৰু বন্ধুত্বৰ বান্ধোন এই দুখৰতে শিথিল হৈ পৰিল, ক'ৰবাত যে স্তব্ধ হৈ পৰিল। দুয়ো একেটা কোঠাতে থাকিছিল যদিও আইতাক একেবাৰে আৰু তেওঁৰ লগত স্কুললৈ কোনোদিনে যোৱা নাছিল, যিহেতু নগৰৰ স্কুলত এডমিশ্যন কৰাই দিছিল। লেখকে এখন বাছেৰে স্কুললৈ অহা যোৱা কৰিছিল। বাটত কুকুৰ দেখা নগৈছিল বাবে আইতাকে এইবাৰ ঘৰচিৰিকাবোৰক খুওৱাৰ দায়িত্ব লৈছিল। তো ফিডিং কৰিছিল ঘৰচিৰিকাবিলাকক। বছৰবোৰ বাগৰি আহিছিল আৰু দুয়োৰে দেখা সাক্ষাৎ ক্ৰমান্বয়ে কমি আহিছিল।
হ্ৰাস পাইছিল। সময় সময় স্কুলতনো তেওঁ কি শিকাইছে আইতাকে সুধিছিল। তেওঁ ইংৰাজী আৰু বিজ্ঞান ভাল নোপোৱা বুলি শুনি ইংৰাজী স্কুলৰ শিক্ষণ পদ্ধতি ভাল নোপোৱাত আইতাক অসুখী হৈছিল। ঈশ্বৰ আৰু ধৰ্মীয় পুথি সম্বন্ধীয় কোনো শিক্ষা নিদিয়াৰ বাবে আইতাকে মনে মনে দুখ কৰিছিল। প্ৰবন্ধকাৰে এদিনাখন আইতাকৰ স্কুলত সংগীত শিক্ষা দিয়াৰ কথা কোৱা সংগীতক অসভ্য মানুহৰ মনোৰঞ্জনৰ আহিলা বুলি ভবা আইতাক খুবেই অসন্তুষ্ট হৈছিল। এয়া ভিক্ষাৰী আৰু নতিহঁতৰ বাবেহে যোগ্য বুলি তেওঁ ভাবিছিল। ই ভদ্ৰলোকৰ বাবে যোগ্য নাছিল। লেখক বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গ'ল। এইবাৰ তেওঁ নিজাকৈ এটা কোঠা পালে। ফলত আইতাক আৰু তেওঁৰ মাজত বৰ্তি থকা যোগসূত্ৰডাল ছিগি গ'ল। আইতাক নীৰৱে তেওঁৰ একাকৃত্য মানি ল'লে। অৰ্থাৎ নীৰৱে সহ্য কৰিলে। বেছিভাগ সময় তেওঁ যঁতৰৰ সূতা কাটি আৰু প্ৰাৰ্থনা গীত গুণগুণাই পাৰ কৰিবলৈ ল'লে। বাকী মানুহবোৰৰ সৈতে তেওঁ কাৎচিতহে কথা পাতিছিল, অৰ্থাৎ খুব বিৰলভাৱে কথা নাপাতিছিলে বুলি ক'ব পাৰি। আবেলি সময়ত তেওঁ সামান্যভাৱে জিৰণি লৈছিল আৰু তাৰ পিছত বাৰান্দাত বহি ঘৰচিৰিকাবোৰক খুৱাবলৈ লৈছিল। পাওৰুটিবোৰৰ সৰু সৰু টুকুৰা কৰি তেওঁ সিহঁতলৈ ছটিয়াই দিছিল আৰু শ শ ঘৰচিৰিকা আহি এক ভীষণ হুলস্থুলৰ সৃষ্টি কৰিছিল আইতাকৰ চাৰিওফালে। তেওঁৰ ভৰি আৰু কান্ধ মূৰত অসংখ্য ঘৰচিৰিকা বহি থাকিবলৈ লৈছিল। তেওঁ সামান্য হাঁহিছিল, সিহঁতক কেতিয়াও ভয় খোৱাও নাছিল। ঘৰচিৰিকাবোৰে খুওৱা এই আধা ঘণ্টা সময় তেওঁৰ দিনটোৰ আটাইতকৈ সুখৰ সময় আছিল, আটাইতকৈ শান্তিময় সময় আছিল। প্ৰবন্ধকাৰ উচ্চ শিক্ষাৰ লাভাৰ্থে 5 বছৰৰ বাবে বিদেশলৈ গ'ল। আইতাক যথেষ্ট বৃদ্ধা হৈছিল আৰু যিকোনো মুহূৰ্ততে তেওঁৰ মৃত্যু হওঁ হওঁ পৰ্যায় পাইছিল। লেখকৰ চিন্তা হৈছিল, কিন্তু আইতাক নিৰুদ্বিগ্ন হৈ আছিল। তেওঁ বিদায় ল'বলৈ আইতাকক ৰেল ষ্টেচনলৈ গৈছিল। অনবৰত প্ৰাৰ্থনা গীত বিৰবিৰাই তেওঁ জপমালাডালৰ মণিবোৰেৰে গন্তি কৰি গৈছিল। নিঃশব্দে তেওঁৰ লেখকৰ কপালত চুমা এটা খাইছিল। নিঃশব্দে বুলি ইয়াতে কথা হৈছে, ইয়াতে তেওঁৰ যিবিলাক প্ৰাৰ্থনা আছিল আনঅডিবল বুলি এটা শব্দ পাবা তোমালোকে, সেইটো ইউজ কৰিব লাগিব। এয়াই তেওঁলোকৰ মাজত অন্তিম শাৰীৰিক স্পৰ্শ বুলি লেখকে ধাৰণা হৈছিল। 5 বছৰ মূৰত তেওঁ আকৌ ঘৰলৈ ঘূৰি আহিছিল। আইতাকে তেওঁক ৰেল ষ্টেচনত লগ ধৰিছিল। আইতাকক সেই একে ৰূপতে দেখা গৈছিল আৰু তেওঁ এটাও কথা কোৱা নাছিল। লেখকক দুবাহুৰে আঁকোৱালি লৈ তেওঁ প্ৰাৰ্থনা গীত আওৰাই গৈছিল। আবেলি পৰত আগৰ দৰেই ঘৰচিৰিকাবোৰক খুৱাইছিল। সন্ধিয়া পৰত হঠাৎ তেওঁৰ এক ৰূপান্তৰ ঘটিল। তেওঁ প্ৰাৰ্থনা কৰিবলৈ এৰি চুবুৰীয়া মহিলা মাইকীসকলক গোট খুৱাই পুৰণি ঢোল এটা যোগাৰ কৰি হাতেৰে কেইবা ঘণ্টা জুৰি চপৰিয়াই তেওঁ গীত গাবলৈ ধৰিছিল। তেওঁ যুঁজাৰুসকলক ঘৰলৈ উলটি অহাৰ গীত গাইছিল। তেওঁ গা বেয়া হৈ যাব পাৰে বুলি মানুহখিনিয়ে তেওঁক নিৰস্তৰ কৰাৰ চেষ্টা কৰিছিল। এই প্ৰথমবাৰ তেওঁ প্ৰাৰ্থনা কৰিবলৈ পাহৰি গৈছিল। পাছদিনা তেওঁ নৰিয়াত পৰিল। তেওঁৰ সামান্য জ্বৰ উঠিল। তেখেতে কৈছিল যে তেওঁৰ শেষ সময় চমু চাপি আহিছে। তেওঁ গম পাইছিল যে তেওঁ প্ৰাৰ্থনা কৰিবলৈ পাহৰি গৈছে। এয়ে মাথো তেওঁৰ সময় অপচয় বুলি তেওঁ ভাবিছিল। বিচনাখনত তেন্তে শান্তিৰ বাগৰ দিছিল। জপমালাৰ মণি গুটি গণি গণি তেওঁ প্ৰাৰ্থনা কৰি আছিল। এনেতে তেওঁৰ ওঠৰ কঁপনি বন্ধ হৈ গ'ল। নিৰ্জীৱ হাতখনৰ পৰা জপমালাডাল সৰি পৰিল। তেওঁৰ হেতা মুখখনত পৰম প্ৰশান্তি বিৰাজ কৰিছিল। তেওঁৰ মৃতদেহটো মজিয়াত নমাই তেওঁক ৰঙা শ্বাল এখনেৰে ঢাকি দিয়া হৈছিল। ল'ব লাগিছিল। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন চলি আছিল। বেলিটো লাহে লাহে ডুব গৈছিল। সন্ধিয়া নামি আহিছিল। কাঠৰ চাঙি এখনত তেওঁৰ মৃতদেহ তুলি নি চৌহদত থৈ দিয়া হৈছিল। অসংখ্য ঘৰচিৰিকাই মৃতদেহটো বেৰি ধৰিছিল। সিহঁতে অকণো শব্দ নকৰি তেনেই নিমাতে আছিল। মানুহবোৰে চৰাইজাকৰ বাবে বৰ দুখ প্ৰকাশ কৰিছিল। লেখকৰ মাকে পাওৰুটিৰ টুকুৰা কিছুমান সিহঁতলৈ দলিয়াই দিছিল, যদিও সিহঁতে তালৈ কোনো ভ্ৰক্ষেপে কৰা নাছিল। তাৰ পাছত আইতাকৰ শৱটো বাহিৰলৈ লৈ যোৱা হ'ল। চৰাইজাকে নিঃশব্দে উৰা মাৰিলে। পাওৰুটিৰ টুকুৰাবোৰ চোতালতে পৰি থাকিল। নিশ্চয় চৰাইবোৰে
লেখকৰ আইতাকৰ মৃত্যুত সমবেদনাই জনাবলৈ আহিছিল। অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজি পালোঁ যে কিছুমান আমাৰ ধৰা চৰাই চিৰিকটিয়ে কথা ক'ব নোৱাৰে বা আমি বহু ক্ষেত্ৰত কওঁ তেওঁলোকৰ বুজন ক্ষমতা নাই, কিন্তু এইটো একদম ভুল কথা যে চৰাই চিৰিকটিৰো এখন অন্তৰ থাকে, তেওঁলোকেও কথাবিলাক বুজি পায়, তেওঁলোকে মানুহৰ মৰম চেনেহ বুজি পায়। তো এইখিনিয়ে হৈছে কথা। সেইকাৰণে আমি জীৱ জন্তুৰ প্ৰতি খুব দয়ালু হ'ব লাগে। এইখিনিয়ে হৈছে আজিৰ এই পাঠটোৰ কথা মূল। কেনে লাগিল ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তেতিয়ালৈকে অ'কে বাই।